Hi guys, welcome back to my channel. নমস্কাৰ, মই ক্ৰিষ্টিনে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 1 তাৰিখ শ্ৰমিক দিৱস 1 মে। আজি দিনটোতে আমাৰ ঘৰত এষাৰ নাম কৰা হয়, বছৰেকীয়া নাম হিচাপে লোৱা হয়। সেয়াই আজি সেইটো কাৰণে মই আজি ব্লগটো শেষলৈকে চাই যাব। এতিয়াৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই গা চা ধুই আজৰি হৈ আহিছোঁ। এতিয়া মেখেলা চাদৰ এযোৰ পিন্ধিম বুলি ভাবিছোঁ। কোনযোৰ পিন্ধাই আপোনালোকক দেখাই আছোঁ। এইযোৰ কাপোৰে পিন্ধিম বুলি ভাবিছোঁ। এইযোৰ অকণমান গ্ৰে কালাৰ টাইপৰ, পিংক কালাৰ ব্লাউজটো বিচাৰি নাপালোঁ, সেইকাৰণে ৰেড কালাৰ ব্লাউজটোকে পিন্ধিম আৰু। একদম মই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, কাপোৰ চাপোৰ পিন্ধি। একদম ৰেডটো কেমেৰাত বেছিয়ে লাগিছে, ইমানো ৰেড নহয় আৰু, বেছি ডাঠ লাগিছে। মুচি কাচি ৰেডি কৰি দিলোঁ মই। তাৰপিছতে বস্তুবোৰ অঁতাই দিয়া হ'ল, চোফাৰ টোফাৰবোৰ মানে ইয়াতে খাবলৈ দিয়া হ'বতো। তাৰপিছতে ইফালে ৰেডি কৰি লৈছে বস্তুবোৰ, ইফালে তামোল, এয়া ফল মূলবিলাক এইবিলাক ঘটি চটি, এয়া আমাৰ নামঘৰ। এয়াৰ এইজনী মই, এইফালে আমাৰ চিকু কৰিছ হা চিকু, এইটো আমাৰ চিকু বুলি কৈছে সি। হাই দে আকৌ। পেনটো ইয়াতে থৈ দিছোঁ আৰু বেলেগলৈ ভিতৰলৈ লৈ যোৱা নাই। বাকী বস্তুখিনি আমাৰ ৰুমে ৰুমে ভৰাই দিয়া হ'ল। এয়া চকী টকীবোৰ এনেকৈ থৈ দিছোঁ আৰু। অকণমান বেছিয়ে কৰি দিছে আৰু হাত দুখন এনেকুৱা হৈ যায়। বতৰটো এতিয়া বেয়াও কৰিছে, অকণমান বৰষুণো দিছে। গৈছিলোঁ, এয়া শাক পাচলিখিনি ইয়াত থৈ দিয়া হৈছে, ইয়াত বনাব মানে। তাৰপিছত এয়া বিলাহী আৰু তলতচোন একো নাই। এয়া ভোজনীৰ কাৰণে এয়া থেকেৰা, আমাৰ ঘৰৰে জলকীয়া, এইফালে কলপাত। পাছফালে এইডোখৰতে বনাবলৈ দিয়া হ'ব। ষ্টভ আনি থৈছে একদম পূৰা, এইডোখৰতে বনাব আৰু। পিছত দিবা পনীৰ খানাৰ কাৰণে আহিছোঁ, পনীৰ আৰু ভোজনীৰ কাৰণে দুটা দুটা। পটককৈ নহৰু কেইটামান গুচাই লওঁ, ইয়াত কেইটামান গুচালোৱে আৰু কেইটামান গুচাই লওঁ, আৰু দেউতাই এনে দিব এতিয়া। গুচাই মেলি ৰেডি কৰি থৈ দিওঁ আৰু এইখিনি মানে। ঠিক আছে। দাদা, এই কাপোৰখিনি নাপালে নি? আসনৰ কাপোৰখন দিয়ক আকৌ, তেতিয়াহে ৰুবলৈ তেতিয়াহে।
মই মানে উজু কামটো বেছি কৈছোঁ উজু কামটো বেছি কৈছোঁ নোৱাৰিছোঁ নাজানো দেই কি কৰিছে পাৰিছে নাই ছাৰ সেয়াটোৰ কাৰণে সেয়াটো কৰি হ'ল মানে এয়া সেয়া কৰি আছে মই যাবলৈ নহ'ল কিবা এটা কৰি আছিলোঁ তাৰপিছতে এতিয়া চাহ দিবলৈ কিবা কিবি সেইখিনি মানে ঠিক কৰিবলৈ দিছে সেইখিনি ঠিক কৰি লওঁ এতিয়া তাৰপিছতে লগ পাই আছোঁ দেই লগত দিয়া হ'ব কালাকান আহিলেও এই চেলেং চাদৰখিনি এই পলিথিনখিনিত ভৰাবলৈ কাৰণ ভকতৰ সেৱা কৰি মানে শেষেই হ'বলৈ হ'ল ভোজ খোৱাৰ পিছতে আৰু বিদায় দিব যে এয়া এইখিনি ভৰাই লওঁ তেতিয়ালৈকে মই এনেই থকালৈকে পুৰা খাইছে এই আমাৰ পুৰা খাই